গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই অঞ্জুমণিয়ে স্বাগতম জনাইছোঁ। আজি শাওনৰ শেষৰটি সোমবাৰ। ৰাতিপুৱা উঠি গা পা ধুই ঘৰতে চাকি বন্তি জ্বলালোঁ। ঘৰ মানে আমি যিহেতু ৰুমত থাকোঁ, ৰুমতে এনেদৰে থাপনা সাজি তাতে শিৱ ভোলানাথক প্ৰাৰ্থনা জনাই আৰু লগতে শিৱ পুৰাণখন পঢ়িলোঁ। আপোনালোকক মোৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি মন্দিৰলৈ যাব ওলাইছোঁ। আমি যিহেতু শিৱসাগৰত থাকোঁ, শিৱসাগৰৰ ONGC কলনীৰ ভিতৰতে এটা শিৱ মন্দিৰ আছে। যিহেতু বৰ্তমান শিৱদৌল বন্ধ আছে, গতিকে আমি কলনীত থকা মন্দিৰটোলৈকে যাম। আপোনালোকক তাত দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ। কলনীৰ পৰা ওলাইছোঁ মন্দিৰলৈ যাবলৈ। तुझे क्या गम तेरा रिश्ता गगन की बांसुरी से है, पवन की गुफ्तगू से है, सूरज की रोशनी